তুমি তো নহয় কোনো আন, তুমি মোৰ এটি তেজে ধোৱা গান। মোৰ চোতাল খালী, মোৰ কোঠা খালী, কিবা উদং উদং বুকু চাটি ফুটি। মায়ে এনে অলপ ফুৰি আহিলো। বাবু মা তই এনেকে তলকে ঘূৰি ফুৰা, মই মানুহজনী অকলে অকলে কিমান কষ্ট কৰিম। নহয় মা, মই কাম বন বিচাৰিছো, পোৱা নাই। অলপ চেষ্টা কৰিব লাগে তইও, মোৰ অলপ কষ্ট হয়। চেষ্টাটো কৰি আছো, পোৱা নাই না। আছো ৰ বহি। কেনে খবৰ? খবৰ ভালে বেয়া আছো। এটা কাম আছিলে। কি কাম? গাড়ী এখন চলাব লাগে, ড্ৰাইভৰ লাগে। কোৰ গাড়ী? কোৰ মানে কলকাগুচিৰে, মানে খাই লো 8,000 টকা দিব আৰু। ঠিক আছে, মই কথা পাতি লওঁ, মই যাম। তই ভাটিবেলা আহি যাবি আৰু। ঠিক আছে, মই যাম। দে মই আহিলো এতিয়া। ঠিক আছে। ভালে আছে না? আছে। দে ও মাই, মাই ঐ, আছো, এটা কথা আছে। এটা কথা হল, ৰাজা কালি মাতি আছি গাড়ী চলাবা, যাম না মই? মাহত বোলে 8,000 পাম। দে মই কালি যাম, এতিয়া ভোক লাগছি, হাত দি। তোমায় মই যাওঁ। যা, ভালকে থাকবি। থাকিম দে। মোৰ খবৰ লবি। লম দে, ভালকে থাকবি তইও। যা। হেল্ল', ৰাজা, মই ৰখি আছো, তই আহ।
ৰেডি হৈছা ৰেডি হৈছো বল মই যাওঁ 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 দিয়া মই যাওঁ এইটোৱে ঘৰ যাওঁ দেউতাৰ আছে নেকি হয় নি এই ড্ৰাইভাৰটো লাগে বুলি যে কৈছিলে আনিলো সেইটোৱে নেকি ৰাজা এইজনে নেকি ল'ৰা এইজনে দিয়া ভাল দিয়া কিবা কথা পাতিছিলা না মই কৈছো আপুনি সুধি লওক বাকী তোমাৰ ঘৰ ক'ত আছিল ঘৰ পোৱা গৈছে ঘৰত কোন কোন আছে মা আছে দেউতা নাই আৰু কোনোবা আছে না ভাল নেকি নাই মই অকলে তুমি আগতে ক'ত গাড়ী চলি আছে নেকি নাই মই এতিয়া বৰ্তমান গাঁৱতে চলাই আছো টাউনত চলিব পাৰিবি জানো পাৰিম আগতে চলাই গৈছো মই ঠিক আছে চিন্তু চিন্তু দেউতা এই ভাইটিটোক গাড়ী চাবিটো দিয়ক আৰু ৰুমটো দেখুৱাই দিয়ক গাড়ী আন চাফ কৰিব দিয়ক মই দিম বাকী খবৰ ভাল না আছো দিয়া কি খবৰ তোমাৰ আছে দিয়া বাইদেউ ভালে আছে আছে দিয়া মই এতিয়া যাওঁ দিয়া ভালদৰে পঢ়া শুনা কৰিছে নে নাই আছে ঠিকে আছে দিয়া ঘূৰি নাথাকিবা হ'ব দিয়া ঠিক আছে মই আহোঁ বাইৰে মাত দি চাহ খাই যাবা নালাগে দিয়ক এতিয়া নালাগে বাইৰে মাত দি যাবা ঠিক আছে কিন্তু মই কেইদিনমানৰ কাৰণে বাহিৰলৈ যাব লগা হৈছে মানে এসপ্তাহমান লাগিব তই ঘৰখন ভালকৈ চালনা হ'বি ঠিক আছে হ'ব চাৱা চিন্তা কৰিবি আৰু তাৰ ৰুমটো দেখি দিছ না দেখি দিছোঁ ল'ৰাটোৰ দেখি দিছোঁ স্যার হয়েছে যাবা দেউতা মই এতিয়া যাওঁ হা তুমি সুধিবা হ'ব দিয়া
কৰি আছা ঘৰতে? না আজি বন্ধ, আজি ঘৰতে অলপ কাম কৰি আছো। মানে সংগীতা মোক এটা কথা কৈ হেদাইছে, কি তোমাক কথা? ক'বা। তোমাৰ নম্বৰটো দিয়া, তুমি তাক নিজে সুধি ল'বা। ঠিক আছে, মই নাম্বাৰটো লিখি আছো আপোনাৰ লগত। অ'। লোৱা, এইটো নাম্বাৰ দিবা। হ'ব দিয়া, মই এতিয়া যাওঁ। যোৱা। সংগীতা, অ সংগীতা। অ কোৱা। নাম্বাৰটো দি পঠাইছে, লোৱা। যোৱা নেকি? অ আহিলো দিয়া। ঐ, কি চাই আছা? সংগীতা, তুমি মাতিছিলা বোলে মোক? মোৰ এটা কথা আছিল। কি কথা? মানে কথাটো ময়ে কওঁ শুনা। তাই তোমাক ভাল পায়। কি কোৱা তুমি? মই সঁচাই তোমাক বহুত ভাল পাওঁ। কিন্তু মই ভাবিব লাগিব। তুমি যিমান সময় লোৱা ল'ব পাৰা। ঠিক আছে। হেল্ল', সংগীতা, তুমি ক'ত আছা? ঠিক আছে, তুমি মন্দিৰলৈ আহি থাকা, মই যাই আছো। তুমি আহি পালা? বহা। কোৱা, কিয় মাতিছিলা? তুমি যে সেইদিনা ৰীতাৰ আগত কৈছিলা, মই কথাটো ভাবিলোঁ, তুমি আৰু মোক পিছত দুখীয়া বা ড্ৰাইভাৰ বুলি মোক এৰি যাবা নেকি? নাই, নাযাওঁ। সেইবোৰ বাদ দিয়া, মই সেইবোৰ ভবাই নাই একো। ময়ো ভাবিলোঁ মই তোমাক বহুত ভাল পাই পেলাইছোঁ। সঁচাকৈ মই তোমাক বহুত ভাল পাই পেলাইছোঁ। আহা, অলপ ফুৰি আহোঁ। প্ৰণয়ে প্ৰণয়ৰে লৈ হৈ তেজে তেজে শিৰে শিৰে বৈ মিলি যাম চিৰ জীৱনলৈ মিলিম নিলিম মৰম বুকুত সপোন সপোন দুচকু সংগীতা, তোমাক ঘণ্টা ধৰি ফোন কৰি আছোঁ, ফোনটো কিয় ৰিচিভ কৰা নাই? মই কথা পাতিব লাগিব বুলি ভবা নাই। কিয়? কি কাৰণত? মোৰ কথা পাতিব মন যোৱা নাই।
অ' মা কৈছো বাবু ভাল পোৱা ছোৱালীটো হয়নে নহয়? হয়। দুখনত ভৰি দিছে তাই বুজিছা? হয়। আজি বাবুক যাবলৈ যত লগাই আছো। মই যত লগাটো ফাইনেল হৈছে বাবুৰ লগত। বাবুক এতিয়া কৈ দিম বাবুক যো বল। এতিয়া বাবু বহি আছো ইয়াতে। বাবু কথা এটা গম পাইছা নাই? হা কি কথা? এই সংগীতৰ যি ছোৱালী ল'ৰা এটা ভাল পাই আছে সেইটো কথা গম পাই নে নাপায়? নাই গম পোৱা নাই। হা ইয়াতে পাৰ্কত বহি কথা পাতি আছে ল'ৰাজনৰ লগত। সঁচা নেকি? সঁচা মা কচম বুলি কৈছো মই। তই দেখিছা? মই নিজ চকুৰে দেখিছো তাইক। যা ব'লা। কেনেকুৱা ছোৱালী বে, দুজনৰ নাৱত ভৰি দি আছে। বাবু তাইক আজি মাৰিব লাগিব বুজিছা? হয় মাৰিব লাগিব। চাই লওঁ মাৰিব লাগিব চাই লওঁ। ইমান দিন যে ফোন কৰিছিলো তুমি ফোন ৰিচিভ কৰা নাছিলা এই কাৰণে নেকি তোমাৰ? কি হ'ল তাতে? কোন হয় মই? সংগীতা মই চিনি নাপাওঁ। সেইটোৱে কথা নেকি? দুখনত ভৰি দিছা দেখিলা? পুৰা ভেটিলে তুমি বলি যায় আমাৰ ঘৰত বুজিছা কথাবিলাক বাবুৰ তোমাৰ। তুমি আগত ক'ব লাগে মোক। মই চিনি নাপাওঁ এইবোৰ। বাবু আজিকালি ছোৱালীবিলাক এনেকুৱাই বুজিছা? দুখনত ভৰি দি লাষ্টত যোনফালে হয় কোনফালে যায়। ঠিক আছে ভাল লাগে। মোৰ কোনো গাৰ্লফ্ৰেণ্ড নাই, মোৰ কোনো ভাল পোৱা নাই, মই অকলশৰীয়া, ময়ে বাবু, কোনোদিন মোৰ ফালে উভতি নাহিবা। নালাগে আহিব ব'লা। এতিয়া যাওঁ ব'লা। আঁতৰি আঁতৰি থাকিলেও তুমি নিদিবা দূৰিয়াই মনৰ পৰা, দূৰ দূৰণিত থাকিলেও তুমি পৃথক নকৰিবা জীৱনৰ পৰা। বাবু আম পাই বাবু হয় বলছো তাৰ কাষলৈ কি হৈছে? বাবু কি হৈছে? টেনচন কৰি লাভ নাই বুজিছা নাই? এইবিলাক টেনচন কৰি কিবা লাভ হ'ব নেকি? কি কম আৰু তাইকো কিবা শিক্ষা দিব লাগে না। মা কৈছো মই হ'ব লাগিছিল তোৰ জেগাত, মই এটা শিক্ষা দি দিলো তাইক। এইবিলাক টেনচন কৰি লাভ নাই। নিজৰ কথাটো ভাবিবি না। সেইকাৰণে কৈছো না বেলেগৰ কথা লাভ নাই না। নিজৰ কথাটো ভাবি লবি। নিজৰ হালাত কেনে হৈ গৈছে আগতে কেনেকুৱা আছিল এতিয়া কেনেকুৱা হৈ গৈছা? ৰবাচোন, তোমাকে মই বিচাৰি আছিলো। কি হ'ল? মই তোমাক লগ কৰিম বুলি ভাবি আছিলো। সিদিনাই যে সংগীতাক তেনেকৈ ক'লা কি কাৰণত? তুমি নাজানা? মইতো নাজানো। মোৰ যে তাই গাৰ্লফ্ৰেণ্ড আছিল। হয় নেকি? এইবিলাক তোন সংগীতে মোক কোনোদিনেই কোৱা নাই আকৌ তাইৰ যে কোনোবা বয়ফ্ৰেণ্ড আছিল। তুমি চাই লোৱা মোৰ তাতে। চাওঁ দেখোৱাচোন। দেখিছা? এইহি নেকি কাৰবাৰ? ঠিক আছে মই তোমাক কেতিয়াবা লগ ঠিক পাম। আছে নিশ্চয়। ৰ'বচোন দাদা। বৰফ দিয়কচোন। অৰেঞ্জটো দিয়ক। সংগীতা, ক'ৰ পৰা আহিলা তুমি? হয়, আইচক্ৰীম খোৱা? নাই নাখাওঁ। নাই একো নাই। দাদা এটা আইচক্ৰীম দিয়কচোন। ল খোৱা।
তুমি অকণমান ইফালে আছা তোমাৰ লগত অলপ কথা আছে এটা তোমাৰ মই বহুত কথা শুনিছো সংগীতা কি কথা কি কথা বহুত শুনিছো আৰু কিবা কিবি কি এইবোৰ তাৰমানে কি শুনিছা কাৰ পৰা শুনিছা কৈছে আৰু কোনোবাই বহুত বেয়া লাগিছে তোমাৰ পৰা কেতিয়াও মই এই আশা কৰা নাছিলো বহুত ভুল কৰিছা তুমি এনেকুৱা কৰিব নালাগিছিল কি ভুল কৰিলো মই এনেকুৱা কি ভুল কৰা নাই তুমি তোমাৰ বহুত প্ৰুফ পাইছো মই মোবাইলৰ পৰা এইবোৰ চব মিছা এইবোৰ মিছা নহয় মোবাইলে কেতিয়াও মিছাই নকয় ঠিক আছে তুমি তোমাৰ মতে চলিব খুজিছা চলা মই মোৰ মতে চলিম বাই मेरी तेरी हमारी प्रेम कहानी रब ने बनाया मेहरुआ हो मेरी मेहरुआ हो मेरी मेहरुआ हो मेरी मेहरुआ অ নিকু তোমালোকৰ খবৰ ভালনে ভালে দিয়া বাবুক দেখিছিলা নেকি আজি বাবু দৰকাৰ হৈছে নেকি তোমাৰ ইমান দিন বাবু দৰকাৰ হোৱা নাছিল ইমান দিনে বাবুক টেনচন দিলি এইবিলাক দিলি নিজে জানি বুলি মানে ভুল কাম কৰিছা দোকানত কি ল'লে ভৰি দিব লাগে মই দোকানত ভৰি দিব দিছিল নেকি তোমাক আজিকালি ছোৱালীবিলাকে এনেকুৱাই বুজিছ হয় নে নহয় কথাটো আজিকালি ছোৱালীবিলাকে এনেকুৱা তুমি বাবুৰ খবৰ লগাইছা বাবু আজিকালি বাবু হৈ থকা নাই গম পাইছা নাই বহুত মহাৰাজা হৈ গৈছে কি নাম ধনী হৈছে সি আমি এই দেখা নাপাওঁ আজিকালি তাক আগৰ বাবু হৈ থকা নাই সি আমি বিচাৰি নাপাওঁ তুমি ক'ত পাবি দোকানত ভৰি দি পেলাই তুমি সেনেকুৱা কৰিছা নিজকে নিজাই তুমি একদিন পস্তাবি আৰু এতিয়া নপস্তালিও নিজে নিজে পস্তিছা এতিয়া কিজানি বাবু ৰবাচোন কি হ'ল মোৰ ভুল হৈছে মোক ক্ষমা কৰি দিয়া ভুল তোমাৰ হোৱা নাই ভুল মোৰে মই ড্ৰাইভাৰ মানুহ মই তোমাক ভাল পাব নালাগিছিল মই ভাল পোৱাৰ কাৰণে মই নিজে আজি বুজি পালোঁ চোৱা সংগীতা মই ড্ৰাইভাৰ মানুহ সদায় ড্ৰাইভাৰ হৈ থাকিম মোৰো ডাঙৰ হ'ব মন যায় তুমি মৰমত তুমি ফুৰি থাকা মই আছো একে একেদৰে পাবা হাই গাইছ আমাৰ এই ভিডিঅ'টোৰ এয়া উদ্দেশ্য হৈছে যে মন্দিৰ মছজিদ চাই নামাজ আৰু পূজা নকৰিব আল্লাহ ভগৱান সকলোতে আছে আৰু ধনী দুখীয়া চাই প্ৰেম নকৰিব দুখীয়াৰো হৃদয় আছে আমাৰ ভিডিঅ'টোত চাৰিটা নতুন মেম্বাৰ আহিছে চ' আপোনালোকে নাম দুটা ক'ব হাই মোৰ নাম বাবুমণি হাই মোৰ নাম মিণ্টু আলী হাই মোৰ নাম মিছ ৰেখা বেগম হাই মোৰ নাম ৰিপন আমাৰ যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব টিলিং আইটো বজাই দিব বাই